বুজি পাইছে আচলতে হাগ্ৰাবাম মহিলাৰী ডাঙৰীয়াহে ঠগ বাজ কৰিছে। আৰু সকলোৱে জানে আপোনালোকে যি ছ'চিয়েল মিডিয়াত আপোনালোকৰ থ্ৰুদি আমি গম পাই আছোঁ শ্ৰীৰামপুৰত বিশাল এটা চিণ্ডিকেট চলিছে, বক্সিঘাটত বিশাল এটা চিণ্ডিকেট চলিছে। আৰু কোকৰাঝাৰত সেইদিনাখনৰ যি ঘটনা, যি মানে আদিবাসী আৰু বড়োৰ লগত যি হোৱা, আজি বড়ো আৰু আদিবাসীৰ মাজত আৰু এটা ভয়, মানে আৰু এটা টকা নাই চৰকাৰৰ, এটা টকা নোহোৱাকৈ তেখেতসকলে আমাৰ থৈ যোৱা 300 কৰোৰ টকা আজি আমি থৈ গৈছিলোঁ যে আমাৰ নতুন চৰকাৰ যোনে হওক তেখেতসকলে কাম কৰক অলপমান বুলি ভাবি থৈ যোৱা পইচাৰে তেখেতসকলে এতিয়া আমাৰ যি আঁচনিসমূহ আছিল, আমি যি মানে বেনিফিচিয়াৰীসকলক চিলেক্ট কৰিছিলোঁ সেই বেনিফিচিয়াৰীসকলকে তেখেতসকলে এতিয়া মানে আমাৰ মানুহকে তেখেতসকলে দি আছে। আৰু ৰাস্তা ঘাট যিমান বনাইছে আমি মানে অলৰেডি চেংচন কৰি থৈ যোৱা, আমি মানে টেণ্ডাৰ কৰি থৈ যোৱা এই সম্পূৰ্ণ কামটোহে কৰি আছে। 2 লাখ টকাকে এতিয়া আমাৰ ইউডক দিম বুলি কয়, একদম মিছা কথা কৈছে। বাজেটত তেখেতসকলে আজিলৈকে নিৰ্ধাৰিত কৰা নাই। ছাপ্লাইমেণ্টাৰী বাজেটত তেখেতসকলে এতিয়া ইউডৰ নামত কিমান টকা খৰচ কৰিব আজিলৈ স্পষ্ট ক'ব নোৱাৰে। যেতিয়া মানে ডিষ্ট্ৰিবিউশ্যন কৰে, ডেমৰ চেক ডিষ্ট্ৰিবিউশ্যন কৰি পেলাই তেখেতসকলে কয় কি আমি 80,000 মানে খন চেক মানে আমি চলাই আছোঁ বুলি কৈছে। ইমান নিৰ্লজ্জ মানে ধৰণৰ কথা তেখেতসকলে এইকেইদিন আমাৰ BTR ৰাইজক ঠকাবলৈ চেষ্টা কৰি আছে। আমি আমাৰ বাইদেউসকলক 25,000 টকাকে আমি আলাৰী চৰাং মাইনাও চৰাং বুলি আমি বিতাংগীৰে আমি বাইদেউসকলক পইচা দিছোঁ, আৰু তেখেতসকলে আজিলৈকে 1 টকাও দিব পৰা নাই। চেক ছাপাই আছে বুলি কৈ আছে। MCC লাগিবলৈ আকৌ 15 দিন আছে। মুঠতে খুবেই ভুৱা BPF কাম কৰা পাৰ্টি নহয়, একদম মিছলীয়া পাৰ্টি। আৰু BPF আজিৰ দিনৰ বড়ো সমাজৰ পৰা বঞ্চিত, মানে বড়ো সমাজে এভইড কৰিছে। এতিয়া মুছলমান সমাজে কিছু ভুল বুজাৰ কাৰণে তেখেতসকলে মানে BPF কৰি আছে। সেই কথাতে মানে আপোনালোকৰ মিডিয়াত মই ক'ব গৈছোঁ। নিৰ্বাচনত আমাৰ খুব ভাল, কাৰণ আমি কৈছোঁৱে যে বড়ো সমাজে অলৰেডি BTR বুলি ক'লে বড়ো মেজৰিটি এটা মানে জাগা, গতিকে বড়ো যদি তেখেতসকলক এৰিছে আৰু মুছলমানৰ যেতিয়া হাগ্ৰাবাম মহিলাৰী ডাঙৰীয়াই যে মানে যি ধৰণৰে অকলে খেলিম বুলি কৈ পেলাই আৰু আদিবাসী ভাইসকলক ST দিম বুলি ক'লে হৰেক মালৰ দৰে তেখেতে যেনেকৈ মানে এটা জাতিৰ আৱেগটো বিকিলে, গতিকে সকলো মানুহে তেখেতক এই 26ত প্ৰতি উত্তৰ দিয়াৰ কাৰণে সাজু হৈ আছে। মাইনৰিটি সমাজ, বিশেষ কৰি খ্ৰীষ্টান সমাজৰ এইকেইদিন যি লাঞ্ছিত বঞ্চিত খ্ৰীষ্টানসকলৰ লগত যি মানে মিছবিহেভ মানে হৈ আছে, তেখেতৰ ওপৰত হাগ্ৰাবাম মহিলাৰী ডাঙৰীয়াই কেতিয়াও মানে কথা নকয়। তেখেতে সদায়ে মানে টুলুঙা মন্তব্য আৰু গুডুৰ চিন্তাৰে আমাৰ এই BTRৰ বাস কৰা ৰাইজসকলক সেৱা কৰা নাই, তেখেতে খালি ঠাট্টাবাজি কৰি থাকে। এই কথা আপোনালোকৰ মিডিয়াত আমি দৃষ্টিগত হওঁ। হাগ্ৰাবাম ডাঙৰীয়াই কি হ'ল, নিৰ্বাচন আহিলে তেখেতেও মানে টুপি পিন্ধি পেলাই মছজিদে যায়, আৰু কি বুলি কয় ৰজা পাতিবলৈ যায়। গতিকে ময়ো এতিয়া হাগ্ৰাবাম ডাঙৰীয়াই যেনেকৈ মুছলমানৰ ভোটটো বহুত পায় টুপি পিন্ধি, ময়ো সেইকাৰণে এতিয়া মানে টুপিটো পিন্ধি ঘূৰি আছোঁ, যাতে আমাৰ 2-4টা মুছলমানটো আৰু ভোটটো বাঢ়ে। আমাৰ গোটাই নাই নহয়, 4,71,000 মুছলমানে BTRত ভোট কৰে, আৰু আমি হাগ্ৰাবাম মহিলাৰ ডাঙৰীয়াই অকলে 4 লাখ পায়, আৰু আমি মাত্ৰ 40,000 পাওঁ। গতিকে যদি আমি এইবাৰ 50,000 পাওঁ আমাৰ কাৰণে বহুত। আমি ভাবিছোঁ এইবাৰ মোৰ টুপিয়ে 10,000 ভোট মানে মুছলমানৰ ভোটটো ল'বলৈ আমি সক্ষম হ'ম। NDAৰ লগত এই সময়ত আমাক এলাহি কৰিছে। আগৰ দৰে NDA আমাৰ লগত মানে যেনেকুৱা ৰিলেশ্যন আছিল, হাগ্ৰাবাম ডাঙৰীয়াই যিহেতু BTRত বহুখিনি MCLA পালে, গতিকে তেখেতসকলে এতিয়া আমাৰ লগত খুব এটা ঘনিষ্ঠতাটো আমাৰ নাই, আৰু গতিকে আমিও 6,15,000 ভোট পোৱা এটা পাৰ্টি। BPFে 7,90,000 ভোট পাইছে যোৱা BTC ইলেকশ্যনত, আৰু আমি পাইছোঁ 6,15,000। ডিফাৰেঞ্চটো 1,77,000, অনলি 177। আমি যদি 1 লাখ ভোট পাওঁ তেনেহ'লে হাগ্ৰাবাম 6 লাখ, আমি 7 লাখ, গতিকে বহুত ডিফাৰেঞ্চ নহয়। এইবাৰ খেলা হ'ব। আমি এইকাৰণে এটা শ্লোগান দিছোঁ যুৱ শাখাই নতুন কৰি, চলো BTC পাল্টাই
চাচা চাচির বাড়ি যায় আমি নতুনকৈ এটা মানে আমাৰ BTCৰ কাৰণে আমাৰ যুৱ শাখাই নতুন এটা উদ্যম মানে এটা মুছলমান সমাজৰ যি আমাৰ আই মাতৃসকল আছে চাচাসকল আছে চাচীসকল আছে যাতে তেখেতসকলক হাগ্ৰামাৰ যি মানে ঠগবাজ যি ৰাজনীতিক এইটো যাতে কাণত ফুচফুচ পাঁচ কৰি আমি যেন হাগ্ৰামাই যিমান ভোট পায় মুছলমানৰ তাতছে আমিও দুটা হাতত আমিও ভোট ল'ব তাৰ কাম আমি কৰি আছোঁ NDA অলৰেডি তেখেতক অফাৰ কৰিছে অফাৰ কৰা নহয় NDA অফাৰ কৰিছে কিন্তু আমি বহুত চিন্তাত আমি এতিয়া আছোঁ আৰু আমি চাব লাগিব যে আমাৰ এই BTR অঞ্চলত আমাৰ মুছলমান ভাইসকলে কি বিচাৰি আছে ৰাজবংশী ভাইসকলে কি বিচাৰি আছে আদিবাসী ভাইসকলে কি বিচাৰিছে এইটো সত্য যে আমাক NDA অলৰেডি ৰাজ্যসভাৰ কাৰণে এটা সাংসদ তেখেতসকলে আমাক প্ৰপ'জ কৰিছে আৰু ইয়াৰ মিত্ৰতাও বিচাৰিছে কিন্তু যিহেতু ইয়াত BPF আছে আমাৰ BPFৰ লগত কেতিয়াও মিলন নহয় আমাৰ তেল আৰু পানীৰ লগত আমাৰ মানে ইয়াত মানে ৰাজনৈতিকভাৱে সংঘাত গতিকে এই সংঘাতটোৱে কিমান দূৰলৈ নিব পাৰিব মোৰ পাৰ্চনেলি এটা বিশ্বাস এইটো কেতিয়াও নহয় যে আমি BPFৰ লগত মানে UPPL মিত্ৰতা কৰিব অলপ আগতে কৈছোঁ আমি যদি 6 লাখ হয় হাগ্ৰামাই 7 লাখ ভোট পাইছে নহয় জানো তো আমি যদি এইবাৰ 1 লাখ ভোট বেছি পাওঁ আদিবাসী যদি অলপ মৰম কৰে নেপালী যদি অলপ মৰম কৰে আৰু মুছলমান যদি অলপ মৰম কৰে হাগ্ৰামাই চিধা 6 লাখত আহিব আৰু আমি 7 লাখত যাম সেইটোৱে ডিফাৰেঞ্চটো 1 লাখৰ কাৰণে এবাৰ আমি যুৱ শাখাই নেতৃত্ব লৈছোঁ এই যে ক'লোঁ চলো BTC পাল্টাই চাচা চাচিৰ বাঢ়ি যায় এইটোৱে আমাৰ ফৰ্মুলা থেংক ইউ